নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। নিবনুৱাৰ বাবে পুনৰ সুখবৰ। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদৰ বাবে আবেদন পত্ৰ আহ্বান। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যদি আপোনালোকে টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ ভিডিঅ'বোৰ সকলোতকৈ প্ৰথমে চাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিব নাপাহৰিব। আৰু যদি আপুনি চাকৰি বিচাৰি আছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। ভাৰতীয় পেৰামিলিটাৰীত যোগদান কৰি দেশ সেৱা কৰিব বিচৰা প্ৰাৰ্থীসকলৰ বাবে ই এক সোণালী সুযোগ। সীমান্ত সুৰক্ষা বাহিনীয়ে উপ পৰিদৰ্শক আৰু কনিষ্টবল পদৰ বাবে আবেদন আহ্বান কৰিছে। এই খালী পদৰ অধীনত উপ পৰিদৰ্শক আৰু কনিষ্টবলৰ 110টা পদত নিযুক্তি দিয়া হ'ব। গ্ৰুপ বি আৰু গ্ৰুপ চিৰ অন্তৰ্গত নিযুক্তিসমূহ BSFৰ SMT কৰ্মশালাৰ বাবে কৰা হ'ব। এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। BSFৰ এই অফিচিয়েল ৱেবছাইটত গৈ প্ৰাৰ্থীসকলে অনলাইনত আবেদন কৰিব পাৰিব। আবেদনৰ শেষ তাৰিখ 11 জুলাই 2022 হিচাপে নিৰ্ধাৰণ কৰা হৈছে। খালী পদৰ বিৱৰণ স্ক্ৰীণত দেখুৱাই থকা হৈছে। এই পদসমূহত আবেদন কৰা প্ৰাৰ্থীৰ ন্যূনতম বয়স 18 বছৰ আৰু সৰ্বোচ্চ বয়স 25 বছৰ হ'ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকল চৰকাৰী নিয়ম অনুসৰি বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই প্ৰদান কৰা হ'ব। শিক্ষাগত অৰ্হতা। কনিষ্টবল এই পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। লগতে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা প্ৰমাণপত্ৰ বা 3 বছৰৰ অভিজ্ঞতা থাকিব লাগিব। উপ পৰিদৰ্শকৰ সকলো পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা অটোমোবাইল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত 3 বছৰীয়া ডিপ্ল'মা কৰিব লাগিব। দৰমহাবিলাক এনেকুৱা ধৰণৰ হ'ব। উপ পৰিদৰ্শক 35,400 টকাৰ পৰা 1,12,400 টকালৈ আৰু কনিষ্টবলৰ দৰমহা হ'ব 21,700 টকাৰ পৰা 69,100 টকালৈ। নিযুক্তি প্ৰক্ৰিয়া লিখিত পৰীক্ষা, শাৰীৰিক পৰীক্ষা আৰু চিকিৎসা পৰীক্ষাৰ ভিত্তিত এই পদসমূহৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক।